Kardom Karbi Anglong News Channel kelang arado ana phanta nilihin pen adap kimi a kardom nang pachir iglo kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non berta angton pen arjuponik tha. All ASSAM opposition party chingrum pet pen kheruni along hemrit mege cholong nang KAHUMRI. Nijang Karbi Anglong ke parlo kheruni police station arlo along PGR VGR along li aparman. Katesong ahut hemrit kulat hei hui meke cholap adimalong All ASSAM opposition party chingrum si adimaklong along nang KAHUMRI. Matijong achiklo niphai thomkep ningkan sori hinira inkwera phawani PGR VGR alongli tharle nangji pu katesong ahut khiruni daily bazar along dokan doan me kai lablo lapen inut karbi anokbe karlitang EMAUNUS PHANGCHO lapen Siros Dev atum banghini apran kidamatum ahem humrida Chief Sagar MLA Akhil Gogoi MLA Dibo Patra Saikia APHLC Maipu JI Kathar Lapen Ongdung Kithe Kidingatum Nang Humri Tangte All ASSAM opposition party Lapen Pherangke Amai Ingni Ponsi Phelangpi PGR VGR Alongli Phelang Aparman Katesong Pen Soluk Sodak Kidoko Aputak Radaphan Lamthe Kithantikang Angton Pen Arju Iksinang Phelang Pipen Kam Singdera Report Karbi Anglong News Channel প্ৰথম কথা আমি সৰ্বদলীয় বিৰোধী দলৰ সকলো দল একেলগে আহিছোঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মানুহক একেলগে থাকিবৰ কাৰণে আহ্বান জনাবৰ কাৰণে মানুহৰ মাজত যাতে সংঘাত নালাগে মানুহে যাতে মিলাপ্ৰীতিৰে থাকিব পাৰে তাৰ কাৰণে আশ্বস্ত কৰিবৰ কাৰণে আমি আটাইবিলাক দল একেলগতে ইয়ালৈ আহিছোঁ এতিয়া ঘটনাটো একেবাৰে দেশ যে কাৰ্বি কিছু সংখ্যক যুৱকে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী অনশনৰ কাৰ্যসূচী চলাই আছে সেই অনশনৰ কাৰ্যসূচীটো মানে শক্তি প্ৰয়োগ কৰি দমন কৰাৰ কাৰণে কাৰ্বি আংলঙৰ এই ঘটনা সূত্ৰপাত হ'ল গতিকে এইটো মানে তলত কিবা মানে ষড়যন্ত্ৰ আছে নেকি নহয় ডাইৰেক্টলি বিজেপি চৰকাৰ আৰু কাউন্সিলৰ কাৰণে আজি কাৰ্বি আংলঙত এই ঘটনা সংঘটিত হ'ল মই ৰিপিট কৰি দিছোঁ কোনেও ভুল কৰা উচিত নহয় বহুতে নাজানে কথাটো অসমৰ প্ৰত্যেকজন মানুহ আৰু ভাৰতৰ প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে যোৱা কিছুদিন ধৰি অসমত কোনো আন্দোলনেই কৰিবলৈ নিদিয়ে আৰু কোনোবাই আন্দোলন কৰিলে ৰাতিয়ে মাৰপিট কৰি সদায় মানুহবিলাকক আঁতৰাই লৈ যায় এইবাৰো হিটলাৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত যুৱকসকলে যেতিয়া আন্দোলন কৰি আছিলে সেই আন্দোলন কৰি থকা ল'ৰাবিলাকক ৰাতিপুৱা 3 বজাত কোনো মানুহ নথকা অৱস্থাত জোৰ কৰি ইয়াৰ পৰা লৈ গৈছিলে আৰু তাৰ কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে বাকী অঞ্চলত এনেকৈ জোৰ কৰি আন্দোলন এটা ভাঙি দিলেও বৰ ডাঙৰ ঘটনা নঘটে কিন্তু যিহেতু এইটো ট্ৰাইবেল অঞ্চল জনজাতি অঞ্চল আৰু জনজাতি ৰাইজৰ মাজত একতাটো সাংঘাতিক ধৰণে আছে আৰু এইটো তেওঁলোকৰ মাটি বোলা বস্তুটো তেওঁলোকৰ এটা জাতীয় ইস্যু গতিকে লগে লগে মানুহে ৰাজপথলৈ ওলাই আহিছিলে আৰু যেতিয়া ৰাজপথলৈ ওলাই আহিছিলে তেওঁলোক ৰাস্তা বন্ধ কৰি আছিলে তেতিয়া ওচৰতে থকা তুলিৰাম ৰংহাঙে তেওঁলোকক ফাঁকি দি অন্য ৰাস্তাই গুচি যোৱাৰ কাৰণে মানুহে গৈ তুলিৰাম ৰংহাঙৰ ঘৰত আক্ৰমণ কৰিছিল কথাটোতো সেইটোৱে গতিকে এই গোটেই ঘটনাটোত দুটা কথা লুকাই আছে এক নম্বৰ অসম পুলিচ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে আন্দোলনকাৰীৰ ওপৰত কৰা অত্যাচাৰ নম্বৰ 2 তুলিৰাম ৰংহাঙে এই গোটেই ঘটনাটোৰ পৰা চাপৰিলে মেঘ কেতিয়াও আঁতৰি নাযায় এটা আন্দোলন হৈছে তেওঁ ফেচ নকৰি তেওঁ মানুহৰ সন্মুখলৈ নাহি আঁতৰি পলাই দিবলৈ চেষ্টা কৰা আৰু ওচৰতে পিকনিক প্লেছত পিকনিক খাবলৈ অহা কথাটোৱে মানুহক উত্তেজিত কৰিলে আৰু সেইকাৰণে এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিবলৈ পালে এতিয়া প্ৰথম কথাটো হ'ল যে ডেফিনেটলি আমি ইয়াত যিমানবিলাক ৰাজনৈতিক দল আহিছোঁ সকলো ৰাজনৈতিক দলে কেতিয়াও সংঘৰ্ষ নিবিচাৰোঁ কেতিয়াও হত্যা নিবিচাৰোঁ কেতিয়াও জুই জ্বলোৱাটো নিবিচাৰোঁ আৰু সেইকাৰণে আমি সকলো ৰাজনৈতিক দল ইয়াত উপস্থিত থকা প্ৰত্যেকটো ৰাজনৈতিক দলে
ঘটনা ঘটাৰ লগে লগে আমি সকলোকে হাতজোৰ কৰি অনুৰোধ কৰিছিলোঁ যে এই ঘটনা ঘটিব নালাগে, আপোনালোক দুয়োটা পক্ষ ক্ষান্ত হওক। আজিৰ দিনটোতো আমাৰ প্ৰথম আৰু প্ৰধান মেছেজটো হ'ল যে কাৰ্বি আংলঙত ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটে, আমি সকলোৱে সাৱধান হ'ব লাগিব আৰু কোনেও কাকো যাতে আক্ৰমণ নকৰে, ডাইৰেক্ট একশ্যন কোনেও যাতে নকৰে। আৰু যাৰ দাবী দাবা আছে সেই দাবী দাবাটো যাতে কাউন্সিল আৰু চৰকাৰৰ সন্মুখতে উত্থাপন কৰে, কাউন্সিল আৰু চৰকাৰৰ সন্মুখতে যাতে উত্থাপন কৰে, সেইটো মানুহ আৰু মানুহৰ মাজত সংঘাতলৈ পৰিণত নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো হ'ল প্ৰথম কথা, প্ৰথম আহ্বান। দ্বিতীয় কথাটো হ'ল যে ইমিডিয়েটলি যিবিলাক মানুহৰ ঘৰ জ্বলোৱা হ'ল, দোকান জ্বলোৱা হ'ল, তেওঁলোকক প্ৰথমতে ৰেচন, যিমান দিনলৈকে কিবা এটা সিদ্ধান্ত নহয় তেতিয়ালৈকে ৰেচন দিয়াৰ ব্যৱস্থা, ৰিলিফ দিয়াৰ ব্যৱস্থা। সেইটো কাৰ্বি মানুহৰ ঘৰে হওক, কাৰ্বি মানুহৰ দোকানে হওক, বা বিহাৰী মানুহ বা বেংগলী মানুহ বা অন্য জাতিৰ নেপালী মানুহৰ দোকানে হওক, তেওঁলোকৰ প্ৰত্যেক ঘৰক ক্ষতিপূৰণ দিয়াৰ আগতে প্ৰথমতে ৰেচনখিনি, ৰিলিফখিনি দি থকাৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ পাছত চৰকাৰী নিয়ম অনুসৰি মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ, ঘৰ জ্বলাই দিয়াবিলাকৰ ক্ষতিপূৰণ, দোকান জ্বলাই দিয়াবিলাকৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এইটো আমাৰ দ্বিতীয় আহ্বান। আমাৰ তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আহ্বানটো হ'ল যে এই যে সদায় এই অঞ্চলটোত এই ঘটনাটোক লৈ যে এটা উত্তেজনাৰ সৃষ্টি হৈ থাকে। মোক এতিয়া কৈ আছে যে এতিয়ালৈকে 5বাৰমান এই ঘটনা 2000 চনৰ পৰা ঘটিলে। কেতিয়াবা দোকান ভাগে, কেতিয়াবা মানুহৰ মাজত কাজিয়া হয়, কেতিয়াবা দোকান জ্বলে, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। গতিকে মই ভাবোঁ যে এই গোটেই ঘটনাটোৰ ওপৰত কাউন্সিল আৰু চৰকাৰে একদম ইয়াত এটা ছাৰ্ভে কৰি, লেণ্ড ছাৰ্ভে কৰি গোটেই মাটিখিনিৰ এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ। ইয়াত আজি এটা ব্যৱসায়ীবিলাকে এটা প্ৰস্তাৱ দিছিলে, কৈছিলে যে আমি দোকান নবনাওঁ, কাউন্সিলে ইয়াত দোকান বনাই দিয়ক আৰু কাউন্সিলৰ দোকানত আমি ভাড়া থাকিম। এইবুলি মই ব্যৱসায়ীসকলক কোৱা যথেষ্ট সংখ্যক ব্যৱসায়ীক আমাৰ সন্মুখত কৈ থকা শুনিবলৈ পাইছোঁ। এইটোও এটা নিশ্চিতভাৱে মই ভাবোঁ যে এইটো এটা সমাধানৰ এটা ৰাস্তা হ'ব পাৰে, যে কাউন্সিলে ইয়াতে পূৰা বজাৰ ঘৰ বনাই দিলে, আমি ভাড়াত ল'লোঁ, তেতিয়া মাটি কোনোবাই দখল কৰিছে এইটোক লৈ আৰু কোনো সংঘাত নাথাকে। গতিকে এইটো এটা গোটেই সমস্যাটো সমাধানৰ এটা পথ হ'ব পাৰে। কিন্তু এই আটাইবিলাকৰ মাজত মই এটা কথা স্পষ্ট কৰি যাওঁ যে কাৰ্বি আংলঙত কাৰ্বি গো বেক, কাৰ্বি চাইনিজ গো বেক এই শব্দ যিসকলে কৈছে তেওঁলোকে শাস্তি পাব লাগিব। এইটো অকল গৰিহণাযোগ্যই নহয়, তেওঁলোকক এৰেষ্ট কৰিব লাগিব, তেওঁলোকক জেল দিব লাগিব, আৰু তেওঁলোকে যাতে কোনোদিন আৰু যিকেইজনে এই শব্দকেইটা কৈছে তেওঁলোকে যাতে কোনোদিন কাৰ্বি আংলঙত থাকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। এইটো নহ'ব, এইটো কেতিয়াও নহ'ব। একদম ক্লিয়াৰলি মই সকলোকে কৈছোঁ। মই বিহাৰীসকলৰ দাবীকো মানি লৈছোঁ, আপোনালোকে দেখিছে, বাঙালীসকলৰ দাবীকো মানি লৈছোঁ, ক্ষতিপূৰণ দিয়াৰ কথা কৈছোঁ, ৰিলিফ দিয়াৰ কথা কৈছোঁ। কিন্তু যদি কোনোবাই ইয়াত কাৰ্বি ভূমিপুত্ৰ আমাৰ অসমৰ আটাইতকৈ পুৰণি জনজাতি কলম্বাছক যদি কোনোবাই কয় যে তোমালোক গো বেক, তেতিয়াহ'লে তাক কেতিয়াও সহ্য কৰা নহ'ব। এইটো মই কাৰ্বি ভূমিৰ পৰা, য'ত সংঘৰ্ষ হৈছে তাৰ পৰা মই সকলোকে সোঁৱৰাই দিছোঁ যে ভৱিষ্যতে যদি কাৰোবাৰ মুখত এই কথা ওলায়, কথা ভাল নহ'ব। এইটো কেতিয়াও কৰা উচিত নহয়। আৰু মই কাৰ্বি আন্দোলনকাৰী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে বা আপোনালোকৰ কোনোবাই ডাইৰেক্টলি মানুহৰ ঘৰ আক্ৰমণ কৰা বা ঘৰ জ্বলোৱা এই কথাটো কেতিয়াও ভৱিষ্যতে নকৰিব। আপোনালোকে এই দাবীটো কাউন্সিলৰ ওচৰত উত্থাপন কৰক, আপোনালোকে এই দাবীটো অসম চৰকাৰৰ ওচৰত উত্থাপন কৰক। আৰু পৃথিৱীৰ কোনো আন্দোলন কেতিয়াও মানুহৰ বিৰুদ্ধে নহয়। আন্দোলন হয় চৰকাৰৰ বিৰুদ্ধে, আন্দোলন হয় ৰাষ্ট্ৰৰ বিৰুদ্ধে, আৰু ৰাষ্ট্ৰই যদি আন্দোলনক কেনেবাকৈ জনতাৰ বিৰুদ্ধে লৈ যাব পাৰে তেতিয়াহ'লে সেই আন্দোলন কেতিয়াও সফল কাম নহয়। গতিকে মই কাৰ্বি ৰাইজক আহ্বান জনাইছোঁ
যিসকলে আন্দোলন কৰিছে আন্দোলনকাৰীসকলৰ প্ৰতি অভিবাদন জনাই আন্দোলনকাৰীসকলৰ প্ৰতি শুভেচ্ছা জনাই আন্দোলনকাৰীসকলৰ প্ৰতি সদ্ভাৱ দেখুৱাই তেওঁলোকৰ প্ৰতি ভাল ভাৱ দেখুৱাই মই নিজে এজন আন্দোলনকাৰী কিন্তু লগে লগে মই এটা কথা কৈছোঁ যে কোনো বড়ো মানুহ কি কয় কোনো বিহাৰী মানুহৰ গাত কোনো বাঙালী মানুহৰ গাত কোনো নেপালী মানুহৰ গাত হাত দিয়াৰ অধিকাৰ আমাৰ কাৰো নাই এইকেইটা কথা ক্লিয়াৰ কৰি লৈছোঁ আৰু আপোনালোকে যিসকলে ইয়াত বসবাস কৰে কাৰ্বি আংলঙত এতিয়া আপোনালোকে কৈ আছে আমাক যে প্ৰায় 63 মানৰ পৰা ইয়াত আপোনালোকে বসবাস কৰে বুলি কৈছে ঠিক আছে বহুত পুৰণি মানুহ 63 হ'লে মানে 63 পৰা যদি আপোনালোকে বসবাস কৰে 69ৰ পৰা এইটো 69ৰ পৰা আমাৰ এইটো কাউন্সিল পাইছোঁ গতিকে 69ৰ আগৰ পৰা যদি আপোনালোকে সঁচাকৈ বসবাস কৰিছে 63ৰ পৰা নিশ্চয় আপোনালোকে কিবা ধৰণে ইয়াত সেটেলমেণ্ট কিবা ধৰণে নিশ্চয় সেটেলমেণ্ট পোৱাৰ কাৰণে যোগ্য কিন্তু সেইটো নিশ্চিতভাৱে ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচী অনুসৰিহে হ'ব গতিকে ইয়াত আগ্ৰাখন এটা বস্তু বেয়া পাইছিলোঁ আমি আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ আমি অসমৰ সকলো ৰাইজে এটা বস্তু বেয়া পাইছিলোঁ যেতিয়া আপোনালোকে কাৰ্বি গৌবেদ ধ্বনি দিছিলে এক নাম্বাৰ 2 আমি আপোনালোকক বেয়া পাইছিলোঁ যেতিয়া আপোনালোকে গেৰুৱা পতাকা এখন উৰাই আছিলে আৰু জয় শ্ৰীৰাম দিছিলে আমি অসমীয়া মানুহে জয় শ্ৰীৰাম নামানো দেই আমাৰ নিজৰ ভগৱান আছে ইয়াত জয় শ্ৰীৰাম ধ্বনি দিয়া মানুহক আমি কেতিয়াও ছাপোৰ্ট দিব নোৱাৰোঁ যদি বিহাৰী লোক বাঙালী লোক সঁচাকৈ অসমত থাকিব লাগে তেতিয়াহ'লে বিজেপি RSSৰ লাইনত থাকিলে আমি নাই অসমৰ মানুহৰ লগত লগ লাগি থাকিব লাগিব এইটো কথা ক্লিয়াৰ গতিকে একদম ক্লিয়াৰকৈ গোটেই কথাখিনি আমি ক'লোঁ আশা কৰোঁ যে এই কথাকেইটা ক্লিয়াৰ কৰি দিছে কিন্তু আৰু এটা কথা মোৰ ক'বলগীয়া আছে সেইটো হ'ল যে ইমিডিয়েটলি কোনো দ্বিধা সংকোচ নকৰাকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে তুলিৰাম ৰংহাঙৰ ঘৰত যি বন্দুক পোৱা গৈছে বুলি ইতিমধ্যে মিডিয়াত আহিছে তুলিৰাম ৰংহাঙৰ ঘৰটোৰ কিয় তুলিৰাম ৰংহাঙে পিছদিনা ৰাতিপুৱাই জ্বলাৰ পিছদিনা ৰাতিপুৱাই কেনেকৈ এটা এনেকৈ যেতিয়া জ্বলে সেইটো কেতিয়াও সেই ঘৰটো কোনেও লগে লগে চাফা কৰি দিব নোৱাৰে লগে লগে পুলিচ আহিব চাৰিওফালে কি ক'ব এইটো বেৰিকেড দিব আৰু তাৰ পাছত তাত এনকুৱাৰী হ'ব তাৰ পাছতহে সেইটো ডিমলিছ কৰিব পাৰে কিন্তু তুলিৰাম ৰংহাঙে কিয় ইমান খৰকৈ ডিমলিছ কৰি দিলে এই ঘটনাৰ ওপৰত তদন্ত হ'ব লাগিব নাম্বাৰ 1 এই ঘটনাৰ ওপৰত যদি তদন্ত নহয় তেতিয়াহ'লে আমি বুজি পাম যে তুলিৰাম ৰংহাঙৰ ঘৰত অবৈধ অস্ত্ৰ আৰু তুলিৰাম ৰংহাঙৰ ঘৰত অবৈধ ধন আছিলে আৰু সেইকাৰণে সেইটো লুকুৱাবৰ কাৰণে এই কাম কৰিছিলে গতিকে তুলিৰাম ৰংহাঙৰ ঘৰলৈ ইমিডিয়েটলি CBI এনকুৱাৰী দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ থেংক ইউ দুৰ্ভাগ্যজনক 2-3জন ব্যক্তিৰ প্ৰাণহানি হৈছে এজন শাৰীৰিকভাৱে অসুস্থ ব্যক্তিয়ে নিজৰ বাসগৃহতে যিটো ঘটনা হ'ল ঘটনাৰ পৰৱৰ্তী সময়ত তেওঁ ওলাই আহিব নোৱাৰাৰ কাৰণে তেওঁৰ শৰীৰ তাতে নিশেষ হৈ গ'ল আৰু আৰক্ষীৰ হস্তক্ষেপত এজনৰ মৃত্যু হ'ল আৰু অসম আৰক্ষীৰ এটা তথ্য পাইছিলোঁ তাত 170জনমান আৰক্ষীৰ ইনজিয়ৰ হৈছে বুলি কৈছে আমি হততেই দেখি থাকোঁ পশ্চিমবংগত যিকোনো সময়তে ভাৰত চৰকাৰৰ ফালৰ পৰা বিজেপি চৰকাৰৰ ফালৰ পৰা কিবা এটা হ'লেই ৰাষ্ট্ৰপতি শাসন লগাব বিচাৰে তাত তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী শাসন আছে তেওঁলোকে সুশাসন দিবলৈ নিজে ক্ষমতাত আহিব বিচাৰে আৰু ক্ষমতাত আহিবলৈ তেওঁলোকে কিবা এটা সৰু ঘটনা এটা হ'লেই কয় ৰাষ্ট্ৰপতি শাসন লাগে কিন্তু ইয়াত কিমান ডাঙৰ এটা গুৰুত্বপূৰ্ণ ঘটনা হ'ল এই ঘটনাটো কিছু সংবাদ মাধ্যমত ভালকৈ ওলাইছে বহুততে ওলোৱা নাই আৰু কিজানি এইটো দবাবলৈ চেষ্টা কৰিছে যিহেতু তুলিৰাম ৰংহাঙৰ যি কাউন্সিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ৰাজ্য চৰকাৰ ইয়াৰ বিফলতা সম্পূৰ্ণৰূপে উদঙাই দিয়ে এই যিখিনি ঘটনা হ'ল এই ঘটনাবিলাকৰ কাৰণ কি নিশ্চিতভাৱে কোনোবা কমিটিয়ে ক'ব কিন্তু যোৱা সময়ছোৱাত বিভিন্ন সময়ত এই অঞ্চললৈ আমি বিভিন্ন ৰাজনৈতিক দলে ৰাজনৈতিক কামত সামাজিক কামত আহি আছোঁ আৰু তেতিয়াৰ পৰা আমি গম পাওঁ যে ইয়াত বিভিন্ন খুব হতাশা আছে ৰাইজৰ মাজত অসম চৰকাৰে অসম বুলি ক'লেও পাহাৰ ভৈয়ামক জাতি জনগোষ্ঠীক বিভাজন যেনেকৈ কৰিব বিচাৰে সেই কাৰণতে বহুখিনি চৰকাৰী আঁচনি মানুহে টিভিত দেখা পায় টিভি কাৰ্বি আংলঙৰ কাৰণে বেলেগ টিভি নাহে বড়ো ডিমা হাছাওৰ কাৰণে নাহে বিটিআৰৰ কাৰণে নাহে
অসম চৰকাৰ আঁচনি বুলি কৈ যেতিয়া বিজ্ঞাপন দিয়ে তেতিয়া দেখা পোৱা যায় কিছু অঞ্চলৰ লোকক বঞ্চিত কৰি থকা হৈছে। আমি ইয়াত আজি অসম জাতীয় পৰিষদৰ জগদীশ ভূঞা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী, আমাৰ CPMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, মই দেৱব্ৰত শইকীয়া আৰু মোৰ লগত মোৰ সতীৰ্থ 10জন কংগ্ৰেছ বিধায়ক, আমাৰ ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া, আমাৰ অল পাৰ্টি হিল লিডাৰ্ছৰ জয় কাঠাৰ ডাঙৰীয়া আৰু CPI CPM এনেকৈ যিবিলাকে বিজেপিৰ বিৰুদ্ধে সততে যুদ্ধ কৰি আছোঁ, এই দলৰ প্ৰতিনিধি দল এটা সৰ্বদলীয় CPIMLৰ বিবেক দাস, CPIৰ কনক গগৈ, আমি সকলোৱে আজি আহিছোঁ। আৰু ইয়াতে যিখিনি দেখা পাইছোঁ ক'বলৈ গ'লে সম্পূৰ্ণ বিফল প্ৰশাসন আৰু তেওঁলোকৰ ৰাজনৈতিক মুনাফা ভোট ল'বলৈ ৰাইজৰ যিখিনি ইচ্ছা পূৰণ নকৰাকৈ এটা মানে ভোট বেংক সৃষ্টি কৰিবলৈ যিটো চেষ্টা, কোনোবা এটা ইলেকশ্যনৰ সময়ত অজনজাতিসকলক, কোনোবা এটা ইলেকশ্যনৰ সময়ত জনজাতিসকলক তেওঁলোকৰ ভোট বেংক হিচাপে সৃষ্টি কৰিব বিচাৰি উন্নয়নৰ নামত প্ৰবঞ্চনা কৰি থকাৰ ফলশ্ৰুতি আমি ক'ব বিচাৰোঁ যে যি গোপীনাথ বৰদলৈ ডাঙৰীয়াই যেনেধৰণে 6th শিডিউল আমাৰ সাংবিধানিকভাৱে ইয়াত অধিকাৰ দিছে, সেই অধিকাৰ আমাৰ থাকিব লাগিব প্ৰথম কথা। কাৰণ সেই অধিকাৰ যিটো অধিকাৰ, সেই অধিকাৰ দিয়া হৈছে যাতে ভাৰতবৰ্ষৰে অন্য নাগৰিকে আহি পেলাই যিসকল জাতি জনগোষ্ঠী, ক্ষুদ্ৰ জনগোষ্ঠী, তেওঁলোকক যাতে ধ্বংস কৰিব নোৱাৰে, গ্ৰাস কৰিব নোৱাৰে সভ্যতাৰ নামত, সংস্কৃতিৰ নামত অথবা অৰ্থনৈতিকভাৱে। সেইকাৰণে যিটো প্ৰটেকশ্যন দিলে সেই একে প্ৰটেকশ্যন 1985 চনৰ অসম চুক্তি অনুসৰি অসমবাসীৰ বাবেও বিচৰা হ'ল আৰু সেই অসম চুক্তিখনো আজিলৈকে সম্পূৰ্ণ ৰূপায়ণ হোৱা নাই। এতিয়া বহুত কথাই আহি যায়, ক'বলৈ অকণমান অসুবিধা, তথাপিতো শেহতীয়াকৈ যি ASSAM কৰিছে, ASSAMৰ আগে আগে অসমৰ নিৰ্বাচন আয়ুক্তই ক'লে যে বাহিৰৰ পৰা অহা মানুহে অসমৰ সকলো ভোটাৰ তালিকাত নাম ভৰাব পাৰিব। তেনেকুৱা কৰিলে অসম চুক্তিৰ 5 নং দফাও নৎসাত হৈ যাব আৰু যিসকল ইয়াত অজনজাতি আছে, যদিহে ভিজিয়া পিজিয়াত আছে, সেইটো সুপ্ৰিম কোৰ্টৰ আইন অনুসৰি তেখেতসকলক অল্টাৰনেটিভ ব্যৱস্থা কৰি দিব লাগিব। এয়া চৰকাৰৰ দায়িত্ব, সুপ্ৰিম কোৰ্টৰ ৰুলিং আছে। ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিজন ভাৰতীয়ৰ মূৰৰ ওপৰত এটা পকী ঘৰ হ'ব বুলি কৈছে। তেওঁলোকে যদি মাটি নাপায় তেওঁলোকক কেনেকৈ পকী ঘৰ হ'ব, এই প্ৰশ্ন মোৰ বিজেপিৰ প্ৰতি, আৰু তেওঁলোকক দিব লাগিব। যিখিনি ক্ষতিপূৰণ পাব লাগে, ইয়াত দেখা পাইছোঁ বজাৰ অঞ্চলৰ বহুত ব্যক্তিগত মাটিত থকা মানুহৰ যিবিলাক ভিজিয়া পিজিয়া নহয়, তাৰ ক্ষতিপূৰণৰ এতিয়ালৈকে ব্যৱস্থা হোৱা নাই। বিশুদ্ধ পানীৰ অভাৱ কৈছে বা যি মহিলাসকলে কান্দি কান্দি, সেইখিনি কৰিব লাগিব। আমি অহাকালিলৈ ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি আজিৰ পৰিস্থিতি অধ্যয়ন কৰাৰ পিছত আমি আমাৰ বিভিন্ন দাবীসমূহ উত্থাপন কৰিম। আৰু যিখিনি ঘটনা হ'ল হিংসাত্মক ঘটনা, এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। কিন্তু এই ঘটনাটো হ'বলৈ পালে যিসকল অনশন কৰি আছিল তেওঁলোকক ৰাতি অপহৰণ কৰাৰ যি ব্যৱস্থা কৰিলে আৰক্ষী প্ৰশাসনৰ হতুৱাই তুলিৰাম ৰহাং বা বিজেপিৰ প্ৰশাসনে, তাৰ ফলশ্ৰুতিত এনেকুৱা উত্তেজনা হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত যিবিলাক বিক্ষিপ্ত ঘটনা হ'ল, এনেকুৱা ঘটনা কেতিয়াও কাম্য নহয়। গণতন্ত্ৰত ভোটৰ অধিকাৰ আছে, ভোটৰ যোগেৰে আমি যিকোনো পক্ষ ল'ব পাৰোঁ। তেনে সময়ত সজাগ হ'ব লাগে জনতা। আৰু যিটো বৰ্তমানে ভুল নীতি, বিজেপিৰ ভুল নীতিৰ বাবে এইবিলাক হৈছে বুলি মই পুনৰবাৰ দোহাৰিছোঁ। আৰু আমি কাৰ্বি বা 6th অনুসূচীৰ যিটো 6th শিডিউল এৰিয়া ৰাইজৰ লগত আছোঁ। ইয়াত থকা যিসকল খিলঞ্জীয়া, আজি এখন ফাৰ্মাচী নে কিবা কম্পিউটাৰ দোকানৰ কথা শুনিলোঁ, বৰা কোনোবা বকলিয়াল, তেখেতসকলেও ক্ষতিগ্ৰস্ত হ'ল। তেখেতসকলেও নিশ্চিতভাৱে নিৰাপত্তা পাব লাগিব। আৰু যিসকলে ভিজিয়া পিজিয়াত আছে তেওঁলোকক নিশ্চিতভাৱে চৰকাৰে আইন অনুসৰি ব্যৱস্থা লৈ পুনৰ সংস্থাপন কৰিব লাগিব। যিহেতু এই বৰ্তমানৰ চৰকাৰখনে অসম চুক্তিকো নৎসাত কৰি 2024 চনলৈকে অহা বিদেশী নাগৰিকক নাগৰিকত্ব দি নাগৰিকৰ সকলো অধিকাৰ দিব বিচাৰিছে। তেনেস্থলত ভাৰতবৰ্ষৰ অন্য স্থানৰ পৰা ইয়ালৈ অহা, বহু বছৰ আগতে অহা সকলকো একেই ব্যৱস্থা দিব লাগিব, কিন্তু সাংবিধানিক যিবিলাক গণ্ডি পৰিসীমা তাৰ মাজে। ইয়াৰ পৰাতো সদায় আমি কৈ থাকোঁ নন ভায়োলেন্স কেতিয়াও কৰিব নালাগে, আইন মতেহে চব কাম কৰিব লাগে। কিন্তু কনষ্টিটিউশ্যন আৰু 6th শিডিউলটো এটা পাৰ্ট অফ কনষ্টিটিউশ্যন, সেইটো নিয়ম মতেহে কামটো কৰিব লাগে বুলি আমি কৈ থাকোঁ। এনক্ৰ'চাৰসকলকতো চবতেইতো এভিকশ্যনটো কৰিব লাগিব, কিন্তু বাই ফ'ৰ্চ কিবা জ্বলাই পেলাই মানুহক মাৰি পেলাই কৰাটো সেইটো কেতিয়াও আমি ছাপৰ্ট নকৰোঁ। আৰু এই ঘটনা কৰাটো আচলতে এনেকুৱা ধৰণৰ যোৱা বছৰো হৈছিল, সেইটো তেতিয়া তুলিৰাম ৰহাং নিজে কৈছিল যে তেওঁহে
এইটো কৰিবলৈ দিছিল আৰু তেওঁহে টকাও দিছিল বুলি কৈছে আৰু সেই একে গ্ৰুপ মানুহে আকৌ এইবাৰো সেই অনশনো কৰিছে আৰু আকৌ অনশনক এৰেষ্টো কৰিছে কিন্তু এৰেষ্টো কৰা নাই ডিটেইন কৰিছে তেওঁলোকক আচলতে এৰেষ্ট কৰিব লাগিছিল কিন্তু এৰেষ্টটো কৰা নাই এতিয়া ছিকিউৰিটিহে দিছে বুলি শুনিছোঁ তেনেকুৱা কথা সেইকাৰণে তেওঁলোকক এটা উঠাবলৈ পলিটিকেলি উঠাবলৈ তেওঁলোকক ওখ কৰিবলৈটোহে চেষ্টা কৰিছে বুলি আমি ভাবিছোঁ আৰু এইটো 6 শিডিউল আমাৰ APHLC ভাঙিবলৈ কৰিলে আৰু আমি এৰেষ্ট কৰাটো বা এভিকশ্যন কৰাটো আইনমতে কৰিব লাগে এইটো মানুহ জাতি মানুহ সম্প্ৰদায়টো চাই পেলাই কৰিব নালাগে বুলি আমি সদায় কৈছোঁ আৰু এতিয়াও কৈ আছোঁ সেইদিনা যিটো ঘটনা হৈছিল তেতিয়া আমাৰ মানুহ নাছিল এটা আমাৰ ইনষ্ট্ৰাকশ্যন নাই এইটো কৰিবলৈ শান্তিভাৱেহে কৰিব লাগে বুলি কৈছোঁ সদায় সেইকাৰণে এই সৰজ দেশ যিটো মাৰি পেলালে তেওঁ হেণ্ডিক্যাপ আছিলে আমি এইটো নিন্দা কৰিছোঁ আৰু ইউনুছ ফাংচো তাকো মাৰি পেলালে সেইটো আমি নিন্দা কৰিছোঁ এনেকুৱা কাম কৰিব নালাগে কিন্তু যিটো তুলিৰাম ৰহাঙৰ ঘৰত জ্বলাই পেলাই তাৰ বন্দুক যিটো লাইচেন্স দিব নোৱাৰে প্ৰাইভেট মানুহবিলাকক সেইবিলাক লাইচেন্স দিব AK-47 SLR ষ্টেন গান এইবিলাকতো কেতিয়াও এইটো লাইচেন্স দিয়া নহয় এইবিলাক আনলাইচেন্স বন্দুক তেওঁ পজেশ্যন অফ ইলিগেল আৰ্মছ তেওঁ সেইটো কেছত পৰিছে তেতিয়াহ'লে এই যেনেকৈ সঞ্জয় দত্তক এৰেষ্ট কৰি পেলাই 10 বছৰমান জেলত ভৰাইছিল সেই একে আইনতে এই তুলিৰাম ৰহাঙো পৰিছে তাকো তেনেকৈ একশ্যন ল'ব লাগে বুলিহে আমি দাবী কৰিছোঁ আৰু আমি শান্তিটো সদায় থাকিব লাগে অশান্তি কাম কেতিয়াও কৰিব নালাগে All Assam opposition party leaders abitung lapen hunger strike kachesong abitung lapen KSA KNCA atum karlitang EMAUNUS PHANGCHO ahem nang KAHUMRI Lason si kedamtang matijong ni phai ingkoi rake thomar ni kang samapor malom nijang karbiang long khiruni mate phelangpi towar krong thomalong PGR VGR aparman rathur pak kachesong along karlitang EMAUNUS PHANGCHO tame khailongri jokwanang chipu kachesong dunpen kopi koson penlone raikom sai khiatum ahiliamu kiropena jok adimalong amat apran kedam La Sipini matijong ni phai thom kebarni All Assam opposition party leaders abitung lapen hunger strike kachesong abitung lapen KSA KNCA atum karlitang EMAUNUS PHANGCHO ahem an nang KAHUMRI lapen alangli tipit along tame melor kaisi chikimopon Lapen All Assam opposition party leaders atuma hinpen ning meaning do chirung si karlitang EMAUNUS PHANGCHO achor arideng pi pajerteka Lapen kisung ke pho ahem tun aphan aning pathetika Lason si lapu MLA Akhil Gogoi ahinpen osomar kapachar lichi aphan nang cherap tun popusi lamchak chipiteka Jerkin Dengpen Kohelet Milik report Karbi Anglong News Channel কোন স্কুলত পঢ়িছ তই কোন স্কুলত পঢ় আলাকে থে ফান পঢ় কোন জেৰকিন্ডেং মিছন স্কুল মানে আটাইতকৈ বেছি খৰচ হোৱা স্কুলখন কোনখন কাৰ বেছি খৰচ মিছন স্কুল তোৰে খৰচ বেছি ইয়াৰ পৰা কিমান দূৰ 5 কিলোমিটাৰ অহা যোৱা কৰ নেকি থাকিলনে তাতে ইয়াতে সাইকেল লৈ যাও একেং বেন্দং হা ভৰি পৰা হাজা কৰা খুচকাৰি হাজা কৰা খুচকাৰি হা ইতালে তো সাইকেল চলাব জানো নাই সাইকেল চলাই থাক মতো সাইকেল এখন দিলে হ'ব এটা প্ৰথম সাইকেল এখন দি দিও তোৰ যিমান পইচা খৰচ হ'ব পঢ়াৰ কাৰণে মেট্ৰিক পঢ়ালৈকে হাই সেকেন্ডাৰী পঢ়ালৈকে BA পঢ়ালৈকে MA পঢ়ালৈকে তই যিমান পঢ়িবি হ্যাঁ হিমান মই পঢ়াই দিম কি ইংলিশ মিডিয়াম ইংলিশ মিডিয়াম আসামিজ নে অসমীয়া ইংলিশ নে কাৰ্বি নে অসমীয়া ইংলিশ তো ভালকে কোৱা কি ঢিলা কৰি আছে তো যিমান খৰচা হ'ব কিমান খৰচা হয় চিকলয়জন পান খৰচ অহা যোৱা কৰিবৰ কাৰণে মই চাইকেলখন দিলোঁ আৰু চোলা পেণ্ট পিন্ধিবৰ কাৰণে মই অলপ পইচা দিলোঁ
হয়নে আৰু কি থাকিব Cycle pu alang li sar hai. Cycle ke Charlie pa na pipo. Angke la fee pu sita mi pu sar sene pipo. Ya la Charlie pa minute pu. Charlie kami to kutuna. মই এইটো আপোনাৰ কাৰণে এইটো মই দি ললো এইটো ঘৰৰ কাৰণে হা তো তাৰপিছত মই ইয়াক যে পঢ়ুৱাম ইয়াক পঢ়ুৱাৰ কাৰণে যিটো খৰচ হ'ব এতিয়া মই চাইকেল এখনৰ দাম দিম চাইকেল এখনৰ দাম তাৰ হাতত দিম আৰু দিয়াৰ পাছত আৰু যিটো মাহে মাহে খৰচ হ'ব মোক এতিয়া এটা ফোন নম্বৰ দিব লাগিব আপোনাক Sir konmo. Siren. Hariban man. যাব দে হেতক Phone number pidi. হেতক যাব দে মই পিছে পিছে গৈ আছো বুলি কওঁ আমাৰ গাড়ীত যাম বুলি কওঁ হেতক যাব দে এই দেৱটো তাক কৈ লৈছোন তই কৈ দে না যাব দে তিনিবাৰ ক'লো এইটো লওক কওকচোন আপুনি নাম্বাৰ আলা নম্বৰ মই নম্বৰ লম ফোন পে দিওঁ ঐ আন্দোলনকাৰী ল'ৰাজনক মাতচোন ই Tangsi tangke jepot teman grup karlo nilai tom kabilo chali asong hamren industry committee pen lapan PNC KP pen nil tom dak man EMAUNUS PHANGCHO matiku long sedo tom dak nang KAHUMRI dun nang ko kathege alang li ke ini haino be mantang lo alang li datang hironi long rat turpa kaca songlong alang ni apran juga polis karing long alang ni ke ini ke martiat karbi akhai long ni martiat asal sinang nang cuman lo si alang ni long alang dia hem ni tum ini kacikimo mate alang ni phan si nil tum karbi lo chali asong mate KSA la pente KNC pen nil tum alang ni phan si respect si kacikimo phan si bang lo pente kapre ka tum sistame pini dar nampali dun tum do asinili hin kan pudam kan tum bangke hemprek ke hang hut ke damtang movement long hemprek ke hang movement long sistame benang ana karbi riso jang mate karbi amuni tum pranchapang bu martiar do lo rasi sonthak thaksi non bijar ka tesong long sistame EMAUNUS PHANGCHO son tapente border long kache border protection long kami kache song long son kami bida singlek hepen oribel timum si alang itu man ke lagi itu pacun begi kasih itu mong selari deng dulu kasih nilihin kan mangke kasih tham pono lasi lapente non ini tum labangso bijar kaca songlong kami tum samjin pen nanti demokratik ron pen kaca song pon sanksi minten se kami kado ipan kami isi appeal la pente government tum hansame ili tum alang government hain pen jong si ke claim pen ke claim pon ke pangkri do pulote ili tum rat aja kong do rat thopak kaca song pen ili tum pakompel jipan ili tum kaki ili tum bangke unit nang po nasi EMAUNUS PHANGCHO lapande orivel timung lapande bidasing lekhe lapande ke damtang an karbia khai longri pajok nang dipu kasi songlong khai nok be ke mantang atum akimang pachunang pu temprek long atik itum sangset pu asimedeng tan sini na kado ya ratu no mate labang so media hoi pen pangdak kono si pinili tu dak KSA KNC pensitabe dak all opposition political party na KAHUMRI ni dak nili tu tabe juga damtang tarik ni ko era ke khomani kironia long kasi kache songlun pen polis ari deng ala apran ke damnang kalitang EMAUNUS PHANGCHO alang ahem si pini bang KAHUMRI lo siladat kupi ko si alang ni non nason bangke apran ke damnang kok ma la so ti jong si litum chetan na bultan te EMAUNUS PHANGCHO alang li sitame si khei long ria parwan kar jap inura nok be bisini litum pokon lo apan alang li ke inur martaer lo athe alang li sitame ladak an ka helo pen sitame dam si haladak me thang 6 schedule so along lek cherai kom je pan me alang li dam lo lapen la so ghotona la so na vede je kon lo la bangi litum anutin same chini lo athe hunger strike ke do tarik throk pen si cheng lo tarik throk pen cheng si ni throk ana hokeni litum sitame haladak che tong lan hala so che tong don hot ni litum sitame isi authority pan appeal lo je prabjin pen la hunger strike ke do tum han chingki che thanang ji chingki che tham pen si ajar alam sitame prangpo ni litum sitame appeal lo
sita सरकार हिन पेंस्ता में माने अपोर बांके एनबम सी रुइनी सोसे आमसी कार्डेट लो लासी रुइनी अफियान का इली तुमके चेक सुलोंग बांके जे हलादा इंसाम जिन पेन काची सोंग डेमोक्रेटिकली सियालांग लितुम चे सोंग लो लापेन रोनो ते चे सोंग लो लासो काची सोंग अफान कि तुमफा दुजी अफान स्तामे अलांग लितुम बांके इकोय रहिनी एंग ए अपोर हो हलादा ini pen jong klok pen sialang litum han bangke kene pon bot I la so sai bangke ni litum sodak pen la bangke condemn lo pin rem lo athe alang litum insam jin misika che song pulo tangte alang litum han bangke sele langji pusida me anar lo por si bang sialang litum pon langje pon la bangke coba la si alang litum han bangke la so jirlo por pen ne pon et pen si alang litum han ke konar ne ke patudam saya sonji do api bang ka do ko rat tum thur pa ka joine si alang litum kisu ke langji phansi ke pon bangke chief minister hin bangsa me lam fi chepakla la sila bangke jasemet kache song ke tung pradut mate kache song ke pajut kong je bidi sialang litum klem he stame ajanon ilitum choro nangji karbiang long laso long ri kache raikom kache song long da hunger strike ki do tum do am la pente anutin khei long ri kache raikom je pan hada kache to do nara tum stame ilitum padinim sutin so rasong stame ningak long pen alang litum han churo lo la pen kache song long ni litum stame hala da ka si solidarity dolo litum che donun lo la pen kache song long la so jitu apran ke damnang alang li hem dak sumada me bikrai lang hem asor sa alang litum han stame pini all opposition men me si masap so stame si kera pondolo la pen dak opposition MLA okil goy alang li ke asoma tum han stame ke Charlie awar size stame alang li mathakon population stame si lam chap pitekang ma misen lo kasi ajat ponon ilitum la so kache song long pen ke non karbiang long chot kaliro ASSAM angkang stame la bangke hur chudu da son lo athe ilitum da kache song jongjong kali dak arona teng si kache song athe karbiang long autonomous council a jurisdiction ke lage 6 schedule area lasi 6 schedule area pulotang te dak jasemet ilitum a district amen stame karbiang long pusipulo lasi jasemet karbia khei phan panong pencil dak ST hills atum a farman si ilitum han constitution long stame na BP athe Indian constitution arlo sitame 6 schedule a constitution bangke itu hills tribal atau masina panong pi putang teladak kaprek state pen kewang atum sidak lituma long le aron re penang do tip bangke lage chok chelo lage lasi tum 6 schedule a spirit pen la so litum long ri phelang ka cherai kom ji apana bangke la jasemet ilitum rat la pende athe pia bangke sarkar atum si jasemet bangke la dak protection bang ilitum han mane nang rai kom pirang ji la penon atumi nilitum stame chitong dun lo nili sitame haladak sarkar peng chingwai long inut abang phi lo kasi atumi tame chitong dun lo la pen atumi haladak kidamtang state government pen tripartite tok kedo sayang deng puthak chingwai lo la pen non prabjin pen vijar konana ma kedo bangke vijar bangke non prabjin pen notice pi thupo lo kasi hala so teng ka chingwai spirit ateng pen ke pachun pameja phat la pen insam jin pen la so ke pachun jia phansi la bang jasemet niltum sta mening hang lo la pen ladang jasemet kaprek khai alam bang bang weda nangji khai kacar bo alam kali la longri ka cerai ka chesong aron pen anteni ing son alam kedam ta nang litum phan kaching wai nang ke hang cheng arni pen labang sor ni pen kapang da ke 29 mate atumi ingkora sirkep arni ke difur railway station adung araiga bangke eviction claim fit po posipu sita non litum rat hek thulong lo labang so ka eviction ni phan ke patumi arni lo sita non pinian ta labang so eviction se date patumi nang litum phan ke hang thua hode labang so lam thangnat ta kaching wai pon ave ma labangke ani sibang kaching bai long ke nilita hem nilipai nilimuge somat dun long le dala ha lasi kaching bai kacherai tangalam ditumi bangke aku puthal ching bai chulo lasi laso kaching bai along bangke ladang bangke bijar chotali lo semulo lasi sarkari along le do analong laso illegal encroachar tumhan an bangke lake pangthai lap nang po mate haladaga bangke eviction lap nang po alam thesi dolo lasi ladake step by step chonghong na jong si claim chu thedet pulutang tela bangke akurat thur pak pe chesong chuna kok he si non bangke halada kachesong a group atumpe la pen sarkar atum ching bai long ke lason si pak bang lo jelada herunia long pijar ang deng gitu halada bang inkoi rahini laso PIL pidet pala mesalang litum sangkok mati same another an area ke thelang hala an bangke claim bom de chok tumi tala si penangan council ukil pen samel hailam advocate pen samel hailam putak samel vai dak pen ado bi adjulo
kasi nono bangke pini pensilatum isu notice ke isu tuji alam do la dak pen angtan jo anak wijar uthaka bangke kasi one step by step edi la so bangke tempon po sining khelo hai aro jong selang litum hok pen la so ke pa chunji phaning hang he pulutang telake rat adi deng sedulo rat raja khong pen pothol litum che song thulo pulutang telake ki chunche de jalang ave tapen la so ka che song long si litum je semet isi autonomous state farman ka che song long sami isi jakong litum dak har jak konvensi hemprex tame litum ma che palong dia pan unjek ji pisili ninge che tedo athenon pinangan border alam akisung tame dokok ti litum dak amreng homosti tame theglong dak tapat pencenglok mukro pencenglok pinangan kedam tang ta litum dak pinangan marter ke mandolo kasi bidasing lek the pencenglok la oriwal timung pencenglok ni la dak bangke aku EMAUNUS PHANGCHO pencenglok kasi la hai hui atung apran kedam bangke kedam jongjong kale denang ji laso apran kedam nangkok lara bangke ilitum ar susi kache song pangtang pen ilitum som surya ki song ben same jok unji pusi nilining matha kasi laso ningi thepensi ilitum kache song harat bangke an susi petang pon nai akenang sot lang kasi nili pininang litum atheng nu pesame laso bangke si ninge mat nili ke mat halam pesame nang jaman pachin pon Tangte bini aberta ke lapo ansi kangton pon iglo do me thak me kurwang thu